ৰাইজ কেনেকুৱা আছে আপোনালোক? বৰষুণে সকলোকে অকমান হিচৰিত কৰি দিলে ন? একো নাই, প্ৰকৃতি থাকিলেহে আমি মানুহ জীয়াই থাকিম, হয় নহয়? সেইকাৰণে বৰষুণ আমাক লাগিবই। কেইদিনমান পিছতে আমি নিজে খেতি পথাৰত যাবলৈ হ'লে আমাক বৰষুণ যাক লাগিব, হয়নে? গতিকে প্ৰকৃতিক আমি কোনোৱে ৰোধ কৰিব নোৱাৰে। প্ৰকৃতি আমাক লাগিবই, প্ৰকৃতিৰ কাৰণে আমি জীয়াই আছোঁ। আৰু যিহেতু আমি সংগীত শিল্পী, ৰ'দ বৰষুণ কাটি কৰি হ'লেও আমি সংগীত পৰিৱেশন কৰিবই লাগিব, হয়নে? কিন্তু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পালেহে আমি সেইবোৰ সহজলভ্য কৰিব পাৰিম, হয় নহয়? হয়, কিন্তু হয়তো অকণমান সৰু হৈ আছে, কাৰণ বৰষুণ যাক এইমাত্ৰ গ'ল। সকলোৰে মনটো অকণমান সেমেকা হৈ আছে, মই গম পাইছোঁ। একো নাই, আকৌ আহি যাব, আগৰ জেগালৈ আকৌ ঘূৰি আহিব। কিন্তু অকণমান আপোনালোকৰ মৰম বিচাৰিছোঁ, কৰিবনে? সাজু আছে নে? বঢ়িয়া, অকণমান জোৰকৈ। বঢ়িয়া। গাবলৈ লৈছোঁ মোৰ এটি অলপ দিন আগত গীত এটি মুক্তি পাইছিলে, সেই গীতটি আপোনালোকৰ মাজত গাবলৈ চেষ্টা কৰিছোঁ। থেংক ইউ। এইটো অকণমান ধৰ্মীয় গীতৰ লগত সম্বন্ধ থকা গীত, যদিও মই কৰিছিলোঁ। চাওকচোন কেনেকুৱা বা আপোনালোকে অকণমান গীতৰ তালে তালে নাচিলে ভাল লাগিব বঢ়িয়াকৈ। পিছত গাম আৰু বিহু গাম আৰু বেলেগ বেলেগ ধৰণৰ গীতো গাম। এইফালে দাদাই কিবা কৈ আছে, শুনিম বাৰু দেই, লাহে লাহে শুনিম। 1, 2, 3, go!
এইখিনিতে আমি গুৱাহাটীৰ পৰা অহা আমন্ত্ৰিত অতিথি শিল্পী আস্থাৰ বাইদেউ আমি সন্মানেৰে তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ সন্মিলনীৰ কৰ্মকৰ্তা নিৰঞ্জন ৰায়ে। নিৰঞ্জন ৰায়ক মঞ্চলৈ আহি বাইদেউক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে অনুৰোধ জনালোঁ। বহুত বহুত ধন্যবাদ। আৰু দক্ষিণ বৰজামাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সমূহ কৰ্মবৃন্দলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আৰু বঙাইগাঁও একচুৱেলি মোৰ নিজৰ ঘৰ নিচিনাই হৈ যায়, কাৰণ মই ক'ব গ'লে বঙাইগাঁৱত মেক্সিমাম মানুহবোৰ বেছি সংখ্যক মানুহবোৰ কোচ ৰাজবংশীৰ, হয় নহয়? কিমানবোৰ আছে কোচ ৰাজবংশী? কিমান আছে? আচ্ছা, বহুত আছে। গতিকে ময়ো তাৰে বংশধৰ হয়। একচুৱেলি ক'ব গ'লে মই কোচ ৰাজবংশীৰ ছোৱালী হয়। সেইকাৰণে প্ৰতিটো প্ৰগ্ৰেমতে প্ৰায় প্ৰগ্ৰেমবিলাকত মোক যেতিয়া মাতে তেতিয়া মোক কয় আৰু যে ৰাজবংশী ছোৱালী তুমি বোলে বঙাইগাঁৱত গীত পৰিৱেশন কৰিলে নহ'ব। তেনেকুৱা কিছুমান আহে ভাষ্য বেলেগ বেলেগ জেগাৰ পৰা। আৰু বেছি কথা নকওঁ, কাৰণ চবৰে ডেকাবোৰৰ মন গৈ আছে বিহু শুনিবলৈ, হয়নে? নাচিবলৈ মন গৈ আছে নাই? আৰু এই চেগতে কমিটিৰ সমূহ কৰ্মবিদ্যালয় মই আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আৰু মোক প্ৰথম দিনাখনৰ পৰা প্ৰগ্ৰেমৰ কাৰণে প্ৰগ্ৰেম বুকিঙৰ কাৰণে এজন ভাইটি হ'বনে বন্ধু হ'বনে নেজানো বাৰু, মই তেখেতক মৃদুল, মই মৃদুলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনি টাইম ফোন কৰি আছে বাইদেউ, আজিও আনকি 10 বাৰমান ফোন কৰিছে। তো তেখেতকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। এইবাৰ নাচিব পৰা গীত ঠিক আছোঁ অকণমান